নতুন বছৰত জিঅ'ৰ ধামাকা অফাৰ মাত্ৰ 81 টকাত আনলিমিটেড কলিং আৰু 24 জিবি ডাটা আপুনি যদি জিঅ' সিম ব্যৱহাৰ কৰে তেন্তে ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ কেনেকৈ লাভ কৰিব এই অফাৰ অবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক ৰিলায়েন্স জিঅ'য়ে প্ৰায় গ্ৰাহকৰ মন জয় কৰিবলৈ নতুন অফাৰ লৈ আহে সস্তীয়া ৰিচাৰ্জ আঁচনিৰ বাবে এই কোম্পানীৰ গ্ৰাহকৰ সংখ্যা ইমান বেছি মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ'ই অন্যান্য টেলিকম কোম্পানীৰ BSNL ভোডাফোন আইডিয়া বা এয়াৰটেলতকৈ শীৰ্ষত আছে আজিৰ প্ৰতিবেদনত আমি এক ৰিচাৰ্জ আঁচনিৰ বিষয়ে আলোচনা কৰিম যাক আপুনি প্ৰায় এবছৰৰ বাবে ব্যৱহাৰ কৰিব পাৰে যদি আপুনি এই প্লেনটো ৰিচাৰ্জ কৰে বৈধতা 336 দিনলৈকে থাকিব অৰ্থাৎ যদি ৰিচাৰ্জ আঁচনিখন 24 দিনৰ বাবে গণনা কৰা হয় ইয়াৰ বৈধতা 336 দিন হ'ব অৰ্থাৎ যদি ৰিচাৰ্জ আঁচনিখন 28 দিনৰ বাবে গণনা কৰা হয় ইয়াৰ বৈধতা 336 দিন হ'ব এই পৰিকল্পনাত আপুনি যথেষ্ট ব্যয় ৰাহি কৰিব পাৰে আপুনি এই আঁচনিৰ বাবে 895 টকা খৰচ কৰিব লাগিব যদি আপুনি প্ৰতি মাহে হিচাপ লক্ষ্য কৰে আপোনাৰ মাহে ব্যয় মাত্ৰ 81 টকা এই আঁচনিত গ্ৰাহকসকলে সীমাহীন ভয়েস কল কৰিব পাৰিব ইয়াৰ উপৰিও প্ৰথম 24 দিনৰ বাবে 50টা SMS বিনামূলীয়া পাব ইয়াৰ বাহিৰেও আপুনি মুঠ 24 জিবি উচ্চ গতিৰ ডাটা ব্যৱহাৰ কৰিব পাৰিব ইয়াত আপুনি 28 দিনত 2 জিবি ডাটা ব্যৱহাৰ কৰিব পাৰিব এই অফাৰ কেৱল সেই সকল লোকৰ বাবে যে ইন্টাৰনেট খুব কম ব্যৱহাৰ কৰে দুটা সিম ব্যৱহাৰ কৰে এই পৰিকল্পনাটো ঘৰৰ বৃদ্ধ লোকসকলৰ বাবে অতি কাৰ্যকৰী যিসকলক ইন্টাৰনেটৰ প্ৰয়োজন নাই কিন্তু সীমাহীন ভয়েস কলৰ বহুত প্ৰয়োজন ইয়াৰ উপৰিও যিমান ইন্টাৰনেট প্ৰদান কৰা হয় ব্যৱহাৰ কৰিব পাৰিব ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'বোৰ আগতীয়াকৈ লাভ কৰিবলৈ পেজটো ফলো কৰি ল'ব